Hello everyone, আপোনালোকে ইতিমধ্যে গমেই পাইছে যে আমাৰ 2024 ডিসেম্বৰৰ 4 তাৰিখে আমাৰ হ'বলৈ গৈছে NAS অৰ্থাৎ নেশনেল এচিভমেন্ট সাৰ্ভে হ'বলৈ গৈছে অসমত আৰু এই এক্সামটোৰ কাৰণে ইতিমধ্যে আমাৰ শিক্ষা বিভাগে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিছে আৰু এই প্ৰিপাৰেচনৰ আলমতে আজি আমি আপোনালোকৰ ওচৰত আগবঢ়াই লৈছো এখন মডেল টেষ্ট পেপাৰ এই পেপাৰখন মানে কেনেকুৱা ধৰণৰ NAS এক্সামত কোৱেশ্চন আহে সেইটো মানে ইয়াত মানে কি দেখুৱাবলৈ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে দেখুৱাবলৈ এখন মডেল কোৱেশ্চন পেপাৰ লৈ অহা হৈছে আৰু এই পেপাৰখন আচলতে আমাৰ বিদ্যালয়সমূহত 14/10/2024 অৰ্থাৎ আমাৰ অক্টোবৰ 14 তাৰিখে এখন ল'ব দিছিলে আমাৰ স্কুলসমূহত আৰু এই পেপাৰখন হৈছে আমাৰ ক্লাছ 3 কাৰণে আমাৰ এখন পেপাৰ আপোনালোকে মনত ৰাখিব আজি আমি এই টেষ্ট পেপাৰখন ইয়াত ডিসকাস কৰিবলৈ চেষ্টা কৰিম এখন আচলতে আমাৰ প্ৰিপাৰেচনৰ কাৰণে দিয়া হৈছে এখন হল আমাৰ ক্লাছ 3 একবাৰ কৈ দিছো এখন হল আমাৰ ক্লাছ 3 কাৰণে আৰু এই পেপাৰখনত আমাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে তাৰ এটা মানে আভাস পোৱা যাব পেপাৰখন আৰম্ভণিতে এনেকুৱা ধৰণে দিয়া আছে গতিকে নাছটো এনেকুৱা ধৰণে আমাৰ আহিব কোৱেশ্চন পেপাৰ ইয়াত প্ৰথমতে এনেকুৱা ধৰণে থাকে ইন্টাৰফেসটো ইয়াত আপোনাৰ লিখিব মিডিয়ামটো লিখি দিছে ইয়াত মানে বুকলেট সেট কৈছে যে 31 ইয়াত আমাৰ স্কুলৰ ডাই স্কুল লিখিব লাগিব ষ্টুডেন্ট নেম স্কুল নেম ডিস্ট্ৰিক্ট ষ্টেট নেম আৰু তাৰ পিছত তলত আৰু দুটামান বস্তু লিখিব লাগিব এইকেইটাতে জেন্ডাৰটো লিখিব লাগিব তাৰ পিছত ইয়াত সোশ্যাল গ্ৰুপ লিখিব লাগিব EWS হয়নে নহয় মানে ইকোনমিক্যালি উইকাৰ সেকশন হয়নে নহয় CWS অন চিলড্ৰেন উইথ স্পেশাল নিডস মানে এটো হয়নে নহয় এটো লিখিব লাগিব তাৰ পিছত আহিব আপোনাৰ এৰিয়া কোড এৰিয়াটো কোডটো ৰুৰেল বা আৰবান অৰ্থাৎ গাঁৱৰ স্কুল নে চহৰৰ স্কুল এই গোটেইখিনি বস্তু প্ৰথমতে ভৰাই ল'ব লাগিব তাৰ পিছত আহিব আমাৰ কোৱেশ্চন সমূহ গতিকে এতিয়া আমি কোৱেশ্চন সমূহ কেনেকুৱা ধৰণৰ হয় সেইখিনি জানি লওঁ তাৰ আগতে আপোনালোকে আকৌ এটা কথা জানি ল'ব এই যেটো NAS এক্সাম এটো কেৱল তিনিটা ক্লাছৰ কাৰণে হ'ব কৈছে ক্লাছ আমাৰ হ'ব 3 ক্লাছ 6 আৰু ক্লাছ 9 ৰ কাৰণে এটো এক্সাম হ'ব ক্লাছ 3 ৰ কাৰণে আমাৰ থাকিব সাবজেক্ট ল্যাঙ্গুৱেজ L1 তাৰ পিছত থাকিব আপোনাৰ maths আৰু তাৰ পিছত থাকিব আমাৰ EVS এই তিনিটা হ'ব আমাৰ ক্লাছ 3 ৰ কাৰণে আৰু ক্লাছ 6 ৰ কাৰণে হে একেটাই কিন্তু ক্লাছ 9 ৰ কাৰণে কি হ'ব এই EVS টো ঠাইত আহিব সায়েন্স ক্লাছ 9 ৰ কাৰণে EVS টো ঠাইত আহিব সায়েন্স এটা আপোনালোকে মনত ৰাখিব এইখিনি গুৰুত্বপূৰ্ণ কথা আছিল আমাৰ এই এক্সামটোৰ বিষয়ে এতিয়া আমাৰ আজিৰ এই ক্লাছ 3 ৰ যিখন মডেল কোৱেশ্চন পেপাৰ ইয়াত কেনেকুৱা ধৰণৰ কোৱেশ্চন আছে আমি সেইখিনি অকমান ডিসকাস কৰিবলৈ চেষ্টা কৰিম Hi guys, welcome back to my YouTube channel Coaching Zone. এটা আমি কোৱেশ্চনৰ ফালে আহিছো ইয়াত আমাৰ প্ৰথমতে L1 ত কোৱেশ্চন সমূহ এনেকুৱা ধৰণে দিয়া আছে এইকেইটা এটা মানে ইয়াত দফা দিছে দফাৰ ওপৰত এনসাৰ সমূহ দিব লাগিব ইয়াত কৈছে যে ৰূপাৰ বয়স 10 বছৰ তাইৰ পৰিয়ালৰ লগত দেওবাৰে গধূলি সাগৰৰ পাৰ সূৰ্যাস্ত চাবলৈ গৈছিল তাই সাগৰৰ পাৰত বালি খেলিছিল আৰু বালি দুৰ্গ সাজিছিল ৰূপাই বহুতো সৰু সৰু কেঁকোৰা আৰু শামুক দেখিছিল ওচৰলৈ মানুহ অহা দেখিলে কেঁকোৰাবোৰে লাহে লাহে বগাই বালিৰ ভাঁজত লুকাইছিল সেই সন্ধিয়াটো ৰূপাৰ বৰ ভাল লাগিছিল এটো হল আমাৰ পেৰাগ্ৰাফ ইয়াৰ এতিয়া আমি এনসাৰ সমূহ কৰিব লাগিব প্ৰথম যেটো কোৱেশ্চন আছে এটো আছে দেওবাৰে ৰূপা তাইৰ পৰিয়ালৰ সৈতে ক'ত গৈছিল এনসাৰটো নিশ্চয় আমাৰ সাগৰৰ পাৰ হ'ব আপোনালোকে সহজ কোৱেশ্চন ক্লাছ 3 ৰ কাৰণে এখিনি পাব ষ্টুডেন্টক প্ৰেক্টিস কৰাব বা দেখাব ষ্টুডেন্টক কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে নেক্সট কোৱেশ্চনটো আছিল যে আমাৰ ৰূপাৰ বয়স কিমান আছিল আমি ওপৰত পাই আহিছো ৰূপাৰ বয়স আছিল আমাৰ 10 বছৰ আছে 2 নম্বৰ অপচনটো কাৰে এই নম্বৰ অপচনটো কাৰেক্ট হ'ব নে সাগৰৰ পাৰত ৰূপাই বালিৰে কি সাজিছিলে দুৰ্গ সাজিছিলে দুৰ্গা নহয় এটো দুৰ্গ হয় দুৰ্গা আৰু দুৰ্গৰ এটা বেলেগ বস্তু আৰু সাগৰৰ পাৰত ৰূপাই কি প্ৰাণী দেখিছিলে সাগৰৰ পাৰত শামুক আৰু কেঁকোৰা দেখিছিলে নেক্সট আছে আকৌ আমাৰ পিছফালে আছে কোৱেশ্চন নেক্সট 5 নম্বৰ কোৱেশ্চনটো আছিল ওচৰলৈ মানুহ অহা দেখিলে কেঁকোৰা বিলাকে কি কৰে বালিত লুকাবলৈ চেষ্টা কৰিছিল হয়নে এটো হল আমাৰ 5 নম্বৰ কোৱেশ্চনৰ এনসাৰ নেক্সট আকৌ দফাটা দিছে এই দফাটোৰ পৰা আকৌ আমি কোৱেশ্চনৰ এনসাৰ সমূহ কৰিব লাগিব দফাটো এনেকুৱা ধৰণে দিছে যে এদিন এজনী সৰু ভেড়া পোৱালিয়ে ঘাঁহ খাই আছিল লাহে লাহে তাই মাকৰ ওচৰৰ পৰা আঁতৰি দূৰলৈ গ'ল এটা কুকুৰনেচীয়া বাঘ তাইৰ ফালে আগুৱাই আহিল বাঘটো দেখি তাই ক'লে অনুগ্ৰহ কৰি মোক নাখাব
মোৰ পেটটো ঘাঁহেৰে ভৰি আছে। মোৰ মাংসৰ ভাল সোৱাদ পাবলৈ অলপ সময় বাট চাওক। কুকুৰনিচীয়া বাঘটো মান্তি হল। ভেড়াৰ পোৱালীজনীয়ে ঘাঁহ হজম কৰিবলৈ নাচিবলৈ ধৰিলে। নাচি থকা বাবে তাইৰ ডিঙিত থকা ঘণ্টাটো বাজিবলৈ ধৰিলে। মাক ভেড়াজনীয়ে ঘণ্টাৰ শব্দ শুনিলে আৰু পোৱালীজনীক ৰক্ষা কৰিবলৈ তৎক্ষণাত আহি পালে। সাধুকথাৰ দৰে এতিয়া আমি ইয়াত কুৱেশ্যন এনচাৰখিনি কৰিব লাগিব। প্ৰথম কুৱেশ্যনটো আছিলে যে সৰু ভেড়া পোৱালীজনীয়ে কি খাইছিলে? এইটো ঘাঁহ খাইছিলে। নেক্সট আছে 7 নম্বৰ কুৱেশ্যনটো যে ভেড়া পোৱালীটোৰ ওচৰলৈ কোন আহিছিল? কোন আহিছিলে? কুকুৰনেচীয়া বাঘ আহিছিলে। একেবাৰে সহজ। ষ্টুডেণ্টক পেৰেগ্ৰাফটো পঢ়িব দিবা, তাৰপিছত এনচাৰখিনি পাৰি যাব। নেক্সট আছিলে আমাৰ যে কুকুৰনেচীয়া বাঘটো ভেড়া পোৱালীজনীৰ ওচৰলৈ কিয় আহিছিল? আহিছিল মানে কিয় আহিছিল? এইটো হ'ব যে তাইক খাবলৈ আহিছিলে। নেক্সট আমাৰ 9 নম্বৰ কুৱেশ্যনটো আছিলে যে ভেড়াৰ পোৱালীজনীয়ে ঘাঁহ হজম হোৱালৈকে কুকুৰনেচীয়া বাঘটোক অপেক্ষা কৰিবলৈ অনুৰোধ জনালে। ইয়াত ভেড়াৰ পোৱালীজনীয়ে কি বুজাইছে? ভেড়াৰ পোৱালীজনী আচলতে কি হয়? তেওঁ বুদ্ধিয়ক হয় কাৰণে তেওঁ মানে এইটো কাম কৰিছিলে। নেক্সট 10 নম্বৰ কুৱেশ্যনটো আছে ইয়াত ঘণ্টা বজা কি কৰিছিলে? তাই মাকক মাতিছিলে। এইকেইটা গ'ল। তাৰপিছত আকৌ এটা পেৰেগ্ৰাফ আছে, তাৰ পৰা আৰু কুৱেশ্যন এনচাৰ লিখিব লাগিব। কি আছে পেৰেগ্ৰাফটো আমি পঢ়ি লৈছো। তলৰ দফাটো পঢ়ি প্ৰশ্নসমূহ 1 পৰা 15লৈ পূৰ কৰা। বগলী আমাৰ অতি চিনাকি চৰাই। নৈ, খাল, বিল, পথাৰ আদিতে দেখো। এই ঠাইবোৰত মাছৰোকা, কাণমুচৰি, বৰটোকোলা আদি চৰাই দেখা যায়। সিহঁতে খাদ্য বিচাৰি জোপ লৈ থাকে। বগলীক বক, বগোলা আদি নামেৰে জনা যায়। পুৱাৰ লগে লগে বগলীয়ে জাক পাতি খাদ্য বিচাৰি যায়। সন্ধিয়াৰ আগে আগে ইহঁত বাহ লৈ ঘূৰি আহে। উৰি যাওঁতে ইহঁতে শাৰী পাতি নিয়ম শৃংখলা মানি চলে। বগলীয়ে পানীৰ ওচৰৰ বাঢ়নি বা ওখ গছত বাহ সাজে। বগলী কেইবা জাতৰো আছে। পানী বগ নামৰ বগলীবিধে নৈ, বিল, পথাৰ আদিত খাদ্য বিচাৰি ফুৰে। মাছ ইহঁতৰ প্ৰধান খাদ্য। মাছৰ উপৰি ইহঁতে ভেকুলী, শামুক, পোক-পৰুৱা আদি খায়। গৌ বগ নামৰ বগলীবিধে পথাৰত গৰু ম'হৰ পিঠিত উঠি ফুৰে। ইহঁতে আৰাম কৰিবলৈ বা ফুৰিবলৈ গৰু ম'হৰ পিঠিত নুঠে। গৰু ম'হ চাৰোতে ওলোৱা ভেকুলী, পোক-পতংগবোৰ খাবলৈ উঠে। গৌ বগে কিন্তু মাছ নাখায়। এই দুয়োবিধ বগলীৰ পাখিবিলাক বগা। গৌ বগ দেখাত পানী বগতকৈ আকাৰত সৰু। পানী বগৰ ঠোঁটৰ বৰণ কলা আৰু গৌ বগৰ ঠোঁটৰ বৰণ হালধীয়া হয়। এইখিনি আমাৰ আছিলে পেৰেগ্ৰাফ। এতিয়া ইয়াৰ পৰা আমি এনচাৰখিনি কৰিব লাগিব। প্ৰথম কুৱেশ্যনটো কি আছিলে? বগ শব্দটোৰ অৰ্থ কি? বগ শব্দটোৰ অৰ্থ হ'ল বগলী। নেক্সট আমাৰ কুৱেশ্যন আছে 12 নম্বৰ কুৱেশ্যন। 12 নম্বৰ কুৱেশ্যনটো আছে যে গৌ বগে কিয় গৰু ম'হৰ পিঠিত উঠি ফুৰে? কিয় উঠি ফুৰে? পোক-পতংগ খাবলৈ উঠি ফুৰে। 13 নম্বৰ কুৱেশ্যন কি চৰাই মাছ নাখায়? কি চৰাই মাছ নাখায়? মাছ নাখায় গৌ বগে। বাকীবিলাকে মাছ খায়। বৰটোকোলা, পানী বগ এইবিলাকে মাছ খায়। মাছৰোকাই মাছ খায়। গৌ বগে মাছ নাখায়। নেক্সট 14-15 নম্বৰ কুৱেশ্যন। 14টো আছে যে পানী বগৰ প্ৰধান খাদ্য কি? পানী বগৰ প্ৰধান খাদ্য মাছ। 15 নম্বৰ কুৱেশ্যন ওপৰৰ পাঠটোত কিহৰ বিষয়ে বৰ্ণনা কৰা হৈছে? কিহৰ বিষয়ে বৰ্ণনা কৰা হৈছে ওপৰৰ পাঠটোত? বগলীৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট আমাৰ 16 নম্বৰ কুৱেশ্যন আছে যে আলিবাটত খোজ কাঢ়োতে তলৰ কোনটো নিয়ম মানি চলিব লাগে? যান-বাহন আৰক্ষী নিৰ্দেশ নমনাকৈ থকা এইটো নহয়। নেক্সট নিজৰ বাওঁফালে যোৱা, এইটো হয় আমাৰ নিজৰ বাওঁফালে যাব লাগে। নিজৰ বাওঁফালে সদায় আমি আলিবাটত যাব লাগে। চব দেশৰ নিয়ম বেলেগ বেলেগ। আমাৰ ভাৰতৰ ক্ষেত্ৰত সদায় নিজৰ বাওঁফালেৰে অহা যোৱা কৰিব লাগে। এইটো আমাৰ শুদ্ধ, বাকী কেইটা নহয়। 17 নম্বৰ কুৱেশ্যন আছে তলৰ কোনটো উৎসৰ পানী খোৱাৰ বাবে উপযোগী? ইয়াত আছে সাগৰ, বিল। সাগৰ আৰু বিলৰ পানী আমি খাব নোৱাৰো। নেক্সট কি আছে চাম। নেক্সট আছে দমকল, পুখুৰী। গতিকে C নম্বৰ অপশ্যনটো কাৰেক্ট। দমকলৰ পানী আমি খাব লাগে। 18 নম্বৰ কুৱেশ্যনটো আছে কাঠৰ বেঞ্চ তৈয়াৰ কৰিবলৈ তলৰ কোন প্ৰকাৰৰ উদ্ভিদ ব্যৱহাৰ কৰা হয়? বৃক্ষজাতীয়, লতাজাতীয়, গুল্মজাতীয়, তৃণজাতীয়। ইয়াত এইটো হ'ব কাৰণ কাঠ লাগে নহয়। কাঠটো আমাৰ বৃক্ষজাতীয় উদ্ভিদৰ পৰাহে পোৱা যায়। 19 নম্বৰ কুৱেশ্যনটো আছে শ্ৰেণীকোঠাত থকাৰ সময়ত ভূমিকম্প আহিলে তুমি কি কৰিবা? একে ঠাইতে বহি থাকিবা? এইটো নহয়। চিঞৰ বাখৰ কৰিবা? নহয়। ডেস্ক বেঞ্চৰ আশ্ৰয় ল'বা? এইটো হয় C টো, যে মজবুত ডেস্ক বেঞ্চৰ আমি আশ্ৰয় ল'ব লাগে। নেক্সট আমাৰ আছে 20 নম্বৰ কুৱেশ্যন। 20 নম্বৰ কুৱেশ্যনটো আছে যে
পুখুৰীৰ পানী দূষিত হোৱাৰ প্ৰধান কাৰণ কি পুখুৰীৰ পানী যে দূষিত হয় কিয় হয় গাড়ী মটৰৰ পৰা ওলোৱা ধোৱাৰ কাৰণে এইটো নহয় এইটো বায়ু দূষিত হয় এইটো কাৰণে পুখুৰীত মাছ পুহিলেও নহয় পুখুৰীত মাছ পোহে মানুহে পুখুৰীত আমি গা ধুলেহে আমাৰ কি হয় পানী লেতেৰা হয় গতিকে চি নম্বৰ অপচনটো কাৰেক্ট 22 নম্বৰ কুৱেশ্যনটো আছে চাংঘৰ সজাৰ এটা প্ৰধান কাৰণ কি বতাহ বেছিকৈ পাবলৈ নহয় বানপানীৰ পৰা ৰক্ষা পাবলৈ হয় বানপানীৰ পৰা ৰক্ষা পাবলৈ আমি কি কৰোঁ চাংঘৰ সাজো নেক্সট 22 নম্বৰ কুৱেশ্যনটো আছে যে তলে কোনবিধ চৰাই বেগাই দৌৰে কোনবিধ চৰাই কাউৰী উৰি যায় চিলনি উৰি যায় শগুনি উৰি উট পক্ষী হ'ব 22 নম্বৰ কুৱেশ্যনটো আনসাৰ হ'ব উট পক্ষী নেক্সট 23 নম্বৰ কুৱেশ্যন আছে তলৰ কোনটো উৎসৱ কৃষিৰ লগত জড়িত কোনটো উৎসৱ কৃষিৰ লগত জড়িত দুৰ্গা পূজা নহয় ঈদ নহয় বৰদিন নহয় আলি আই লৃগাং মিচিংসকলে বিহুক আলি আই লৃগাং হিচাপে পালন কৰে আৰু এইটো আমাৰ কিহৰ লগত জড়িত কৃষিৰ লগত জড়িত নেক্সট 24 কুৱেশ্যন ৰোগীক চিকিৎসালয়লৈ নিবৰ বাবে কোনখন বাহন মাতে অগ্নিনিৰ্বাপক বাহিনী নহয় ই জুই নুমাই এম্বুলেন্সহে মাতে গতিকে বি নম্বৰ অপচনটো হ'ব কাৰেক্ট নেক্সট 25 কুৱেশ্যন এই গোটেইখিনি ইভিএছ কুৱেশ্যন 25 টো আছে যে ভেকুলীয়ে মাটিৰ পানী উভয়তে থাকিব পৰা কাৰণটো কি বুলি ভাবা কি ভেকুলীয়ে মাটিৰ পানী উভয়তে থাকিব পাৰে কাৰণ কি কৈছে যে ভেকুলীয়ে হাওঁফাওঁ আৰু ছাল দুইটাৰ উশাহ নিশাহ লয় মাটিত থাকিলে হাওঁফাওঁ আৰু পানীত থাকিলে ছালেৰে উশাহ নিশাহ লয় এই কাৰণে ভেকুলীয়ে মাটিৰ পানী দুইটা থাকিব পাৰে এটা উভচৰ প্ৰাণী নেক্সট এটা ছবি দিছে ছবিটো কি জন্তুৰ ছবি সুধিছে এইটো আমি দেখিবলৈ পাইছো কিবা এটা জন্তু হ'ব আমি অপচন কেইটা পালে ইয়াৰ এনসাৰটো পাই যাম গতিকে অপচন কেইটা কি আছে চাই লওঁ অপচন কেইটা আছে যে হাতী নহয় হাতী বহুত ডাঙৰ সিংহৰ নখ থাকিব দীঘল নখ নহয় কুকুৰৰ দীঘল নখ থাকিব নহয় গতিকে অপচনটো হ'ব গৰু এইটো গৰুৰ ভৰি নেক্সট আহিলে আমাৰ 8 নম্বৰ 27 কুৱেশ্যন মানুহৰ শৰীৰৰ এই অংগবোৰৰ মাজত কি মিল আছে চকু কাণ নাক নখ এইকেইটা মিল কি আছে জোৰকৈ পোৱা যায় নহয় নখ বেছিকৈ আছে এইটো নহব নেক্সট সকলোবোৰ মূৰত দেখা যায় নহয় আমাৰ মূৰত নখ নাথাকে শৰীৰৰ বাহিৰত দেখা পোৱা যায় এইটো হ'ব পাৰে কিন্তু ইয়াতকৈ এপ্ৰোপ্ৰিয়েট হ'ব চাগে এইটো কি এপ্ৰোপ্ৰিয়েট যে আমাৰ চাৰিওফালৰ বিষয়ে জানিবলৈ সহায় কৰে গতিকে আমাৰ সেন্সৰ নহয় এইকেইটা গতিকে ডি নম্বৰ অপচনটো ইয়াত কাৰেক্ট হ'ব এপ্ৰোপ্ৰিয়েট নেক্সট 28 কুৱেশ্যন আছে ইয়াত কেইটামান ছবি দিয়া আছে ছবিবিলাক হৈছে তলৰ কোনটোৱে মেকুৰীৰ মুখৰ এটা অংশ দেখুৱাইছে মেকুৰীৰ মুখৰ অংশ কোনটো হ'ব ইয়াত দেখিবলৈ গ'লে এইটো হ'ব চিটো হ'ব চি নম্বৰ অপচনটো মেকুৰী বাকী এইবিলাক নহয় নেক্সট 29 কুৱেশ্যন 29 কুৱেশ্যন আছে যে অনিন্দিতা এটা পাচলি দেখিলে য'ত বহুত দৰৱ আছিল আৰু যিবোৰ এটা এটাকৈ আঁতৰাব পৰা যায় এইটো কি হ'ব সেই হিচাপত বিলাহীটো হ'ব নোৱাৰে আলু হ'ব নোৱাৰে গাজৰ হ'ব নোৱাৰে অপচনটো হ'ব বন্ধাকবি আমাৰ কি হয় পাতবোৰ তৰপ হৈ থাকে নেক্সট আহিব আমাৰ এইটো কুৱেশ্যন 30 কুৱেশ্যন এইটো আছে পোন কৰিলে এই তলত দিয়া ফিটাকেইটো কোনটো আটাইতকৈ দীঘল হ'ব সুধিছে এইটোতো দীঘলেই আছে এইটো যদি চাবলৈ যায় তেতিয়াহ'লে এই নম্বৰ অপচনটো কাৰেক্ট হ'ব এইটো আটাইতকৈ দীঘল হ'ব যেন লাগিছে আনুমানিক হ'ব কিন্তু এইটো আটাইতকৈ দীঘল হ'ব যেন লাগিছে গতিকে এই নম্বৰ অপচনটো কাৰেক্ট হ'ব এইটা মেথছৰ অংক আহিলে মেথছৰ কুৱেশ্যন আহিলে 31 টো আছে যে তলত দিয়া কাগজখন ফুট দিয়া আঁচডালৰ মতে ভাঁজ কৰিলে আমি পোৱা আকৃতিটো কি পোৱা যায় এইটো যদি আমি চাপিও যদি দিওঁ তেনেহ'লে আমি এটা এনেকুৱা এটা আকৃতি পাম এইটো মই ভালকৈ আঁকি দিছো আমি এটা এনেকুৱা আকৃতি পাম এই আকৃতিটো কি হ'ব এই আকৃতিটো হ'ব ত্ৰিভুজ তিনিডাল বাহু আছে নহয় এইটো হ'ব ত্ৰিভুজ সি নম্বৰ অপচন ইজ কাৰেক্ট নেক্সট 32 কুৱেশ্যন 33 কুৱেশ্যন 32 আছে যে তলৰ কোনটো আটাইতকৈ ডাঙৰ সংখ্যা ইয়াত কোনটো হ'ব আটাইতকৈ ডাঙৰ 889 879 আছে 897 888 সি নম্বৰ অপচনটো কাৰেক্ট হ'ব আটাইতকৈ ডাঙৰ তলৰ কোনটো শাৰী সংখ্যাবিলাক ঊৰ্ধ্বক্ৰমত লিখিছে ঊৰ্ধ্বক্ৰম মানে হ'লে সৰুৰ পৰা ডাঙৰ ঊৰ্ধ্বক্ৰম মানে কি হয় সৰুৰ পৰা ডাঙৰলৈ যায় এনেকৈ সৰুৰ পৰা ডাঙৰলৈ যায় এই হিচাপত চাবলৈ গ'লে ইয়াত কি হ'ব 95 টাইমছ এইটো নহয় নেক্সট 51 52 নহয় 65 67 69 এইটো হ'ব কাৰণ 65 4 তাৰপিছত এইটো ডাঙৰ এইটো ডাঙৰ সি নম্বৰ অপচনটো হ'ব কাৰেক্ট এইটো 33 কাৰণে নেক্সট আহিল আমাৰ আকৌ 34 কুৱেশ্যন যোগ কৰিব দিছে 70 আৰু 32 যোগ কৰিব দিছে 70 আৰু 32 যোগ কৰিলে কি পাম 7 যোগ 2 9 3 1 4 49 ডি নম্বৰ অপচন ইজ কাৰেক্ট 35 টো কৈছে তলৰ কোনটো যোগফল 93 হ'ব 90 যোগ কৰিলে নহয় 90 যোগ কৰিলেও নহয় 10 10 10 30 তিনিটো নহয় 90 93 হ'ব লাগিব নহয় গতিকে কি হ'ব 10 20 30 40 50 60 70 80 90 93 গতিকে ডি নম্বৰ অপচনটো হ'ব আমাৰ কাৰেক্ট 35 36 কৈছে ইয়াত কি কৈছে 36 টো যে
36 টো কৈছে যে যদি বান্ধি থোৱা মুঠ এটা 10 ডাল লাঠি আছে তেন্তে তলৰ ছবিটো মুঠ কিমানটা লাঠি আছে ইয়াত 10 ইয়াত 10 10 10 20 হ'ল তাৰপিছত ইয়াত কিমানটা আছে এফালে 20 আৰু এফালে 1 2 3 4 5 আৰু এফালে 1 2 3 4 টোটাল কিমান হ'ল 20 5 25 4 29 হ'ল টোটাল 29 29 হলে C নম্বৰ অপচনটো হ'ব নেক্সট 37 কোৱেশ্চন 37 কোৱেশ্চনটো আছে যে যদি ৰামৰ হাতত 35টা ফুল আৰু হৰিৰ হাতত 18টা ফুল আছে তেন্তে দুয়োজনে একেলগে কিমানটা ফুল আছে এটা যোগ কৰিব লাগিব নহয় এইটো যোগৰ অংক 35 আৰু 18 যোগ কৰিম 35 যোগ 18 আমি যোগ কৰিম কিমান পাম এইটো হ'ব 8 5 13 3 7 1 3 1 4 1 5 53 হল বি নম্বৰ অপচনটো কাৰেক্ট নেক্সট আহিলে আমাৰ 38 question 38 question টো আছে যে তলৰ শ্ৰেণীকেইটা মন কৰি কিনে খালি ঠাইত কি হ'ব লিখিব দিছে এনেকৈ আছে এনেকৈ চানিকেইটো চালে আমি গম পাইতো কি কৈছে এনেকৈ ঘূৰিছে চানিকেইটো এনেকৈ ঘূৰিছে সো প্ৰথমতে এনেকৈ আছে এইটো এনেকৈ ঘূৰি এনেকুৱা হৈছে আকৌ এনেকৈ ঘূৰি এনেকুৱা হৈছে আৰু এনেকৈ ঘূৰি আকৌ কি হৈছে এনেকুৱা হৈছে এনেকৈ যদি ঘূৰাইছে লাষ্টটো চাব লাগিব সো সেই হিচাপত এইটো পিছত কি হ'ব আকৌ এনেকৈ যাব এই আহিব এনেকৈ সো এনেকৈ কোনটো আছে এ নম্বৰ অপচন কাৰেক্ট হ'ব 38 to 39 টো আছে এটা দিয়াচলা বাকচত সংখ্যা আছে তলৰ সংখ্যা কিমান দিয়াচলা বাকচটো সদায় এনেকুৱা হয় দিয়াচলা বাকচটো আমি যদি এটা আঁকিব লাগে এনেকুৱা হ'ব দিয়াচলা বাকচ এটা সো ইয়াত তলৰ সংখ্যা কিমান আমি চাব লাগিব দিয়াচলা বাকচৰ তলৰ সংখ্যা হিচাপ কৰিব যাওঁ তেনেহ'লে ওলাব 1 2 3 4 5 6 দিয়াচলা বাকচৰ তলৰ সংখ্যা কিমান 6 ডি নম্বৰ অপচন ইজ কাৰেক্ট 6টা নেক্সট 40 নম্বৰ কোৱেশ্চন আছে ৰংমনে পুখুৰীৰ জালেৰে মাছ মাৰিলে ৰংমনে কি মাছ পালে তাক আৰু কিমান পালে তলখন তালিকাত দিয়া আছে এতিয়া এই তালিকাখনৰ পৰা আমি আনসাৰখিনি উলিয়াব লাগিব কাৱৈ মাছ 19টা মাগুৰ মাছ 16টা পুঠি মাছ 32টা গৰৈ মাছ 28টা ৰংমনে এতিয়া কি কৈছে আটাইতকৈ বেছি মাছ কোনটো পালে আটাইতকৈ বেছি মাছ ইয়াত যদি চাবলৈ যাওঁ 32 কি হৈছে পুঠি মাছ গতিকে বি অপচনটো হ'ব কাৰেক্ট নেক্সট আহিলে আমাৰ 41 কোৱেশ্চন 41 কোৱেশ্চন আছে ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 2 বজালৈ কিমান ঘণ্টা সো আমি হিচাপ কৰিব লাগিব 9টাৰ পৰা 10 লৈ 1 ঘণ্টা তাৰ পিছত 10ৰ পৰা 11 লৈ 2 11ৰ পৰা 12 লৈ 3 12ৰ পৰা 1টা লৈ 4 আৰু 1টাৰ পৰা 2টা লৈ 5 এনেকৈ আমি এনেকৈ ধৰিব পাৰো 10টা বাজিলে 11টা বাজিলে এইটো অসমীয়াত লিখি দিছো 10টা 11টা 12টা বাজিলে 1টা বাজিলে 2টা বাজিলে সো কিমানটো হ'ল 1 2 3 4 5 ঘণ্টা হ'ল 5 ঘণ্টা 2 ঘণ্টা 11 ঘণ্টা এইটো নহব এইফালে থাকিব অপচন আছে 5 ঘণ্টা সি নম্বৰ অপচনটো হ'ব কাৰেক্ট ইয়াত চানিকেইটা সম্পূৰ্ণ কৰিব দিছো ন চানিকেইটা কেনেকুৱা ধৰণে আছে আপোনালোকে আগতে চাব লাগিব তাৰ পিছতহে বুজি পাব এনেকুৱা ধৰণে চানিকেইটা দিছে চানিকেইটা 1 আছে প্ৰথমতে তাত 3 আছে তাৰপিছত আছে 5 আলটিমেটলি কি কৰিছে ইয়াত মানে কি আমাৰ এটা আৰু এটা লিখিছে ইয়াত 2টো থাকিলে এইটো নাই লিখা 4টো থাকিলে এইটো নাই লিখা 5ৰ পিছত গতিকে 6টো নিলিখে কি লিখিব 7 লিখিব 7 ডাল ক'ত আছে ইয়াত আছে 1 2 3 4 5 এই নম্বৰ অপচনটো কাৰেক্ট হ'ব ইয়াত 42 টো নেক্সট আহিব 43 মণিহালাত দিয়া আছে সংখ্যাটো কি হ'ব দিছে শতকৰ ঘৰত 2 আছে দশকৰ ঘৰত 3 আছে আৰু এককৰ ঘৰত আছে 1 2 3 4 5 6 আছে সো এইটো কিমান হ'ব 237 কোনটো হ'ব ইয়াত এইটো বি নম্বৰ অপচনটো কাৰেক্ট হ'ব নেক্সট আমাৰ আকৌ কোৱেশ্চন আহিলে 44 কোৱেশ্চনটো কি আছে সংখ্যাটোত ঘেৰি দিয়া অংককেইটা স্থানীয় মান সুধিছে স্থানীয় মান হলে এইটো দশকৰ ঘৰত আছে নহয় 20 হ'ব এইটো ইয়াৰ মানে কি হ'ব স্থানীয় মান 20 44 নম্বৰ কোৱেশ্চনৰ অপচনটো হ'ব 20 নেক্সট আমাৰ 45 কোৱেশ্চন আছে 45 কোৱেশ্চনটো আছে যে তলৰ সংখ্যা চানিকেটো পৰৱৰ্তী স্থানত কি হ'ব এটা চানিকে দিয়া আছে ন পৰৱৰ্তীটো কি হ'ব ইয়াত কৈছে 360 365 ইয়াত 5 যোগ কৰিছে ইয়াত 5 যোগ কৰিছে ইয়াতো 5 যোগ কৰিছে ইয়াতো 5 যোগ কৰিছে সো ইয়াতো 5 যোগ কৰিম গতিকে 375 প্লাস 5 কিমান হ'ব 5 পাছত 10 গুণ 7 লওক 7 1 8 3 380 হ'ব 380 এ নম্বৰ অপচনটো হ'ব কাৰেক্ট সো এইখিনি আমাৰ টোটেল পেপাৰ আছিল আপোনালোকে ভালদৰে এবাৰ আকৌ ভিডিওটো চাই ল'ব যদি অংকবোৰ মানে কি দেখা পোৱা নাযায় তেনে আপোনালোকে এবাৰ চাই ল'ব এনেকুৱা ধৰণে আমি গোটেইখন সলভ কৰিছো যদিহে আপোনালোকৰ কিবা খোকোজা থাকিলে আমাক কমেন্ট সেকশনত জনাব
যদি কিবা মেটেৰিয়েলছৰ প্ৰয়োজন হয় বা কিবা আমাৰ ছাজেশ্যন থাকে সেইসমূহ আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা আৰু যদি কোনোবাই এবাৰ নাচ এক্সামত কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আশা ৰাখিলে এই ভিডিঅ'টো আপোনাৰ কাৰণে সহায়ক হ'ব